হেল্ল' গাইজ, কি খবৰ সকলোৱে? মোৰো খবৰ খাতি ভালেই। আজি আকৌ এটা জেগাত আহিলোঁ ফুৰিবলৈ। আজি মা ঘৰতে আছোঁহি। এইজনী আমাৰ কুমকুম। আজি মা ঘৰলৈ কালিয়ে আহিলোঁ, তাৰপিছত আজি এতিয়া মাহঁতৰ ঘৰৰ পৰা যাওঁ মাধৱদেৱ থানলৈ। আজি মাধৱদেৱৰ যিহেতু জন্মৰ তিথি, সেইকাৰণে তিথি হিচাপে তাত আয়োজন কৰিছে মাধৱদেৱ থানত। দুখনকৈ থান আছে। আপোনালোক কোনখন থানলৈ আহিছে আৰু কোনখনলৈ অহা নাই ক'ব। এতিয়া গৈ দেখুৱাই আছোঁ আৰু তাত কি কি কৰোঁ দেখুৱাম সকলোবিলাক। আৰু আমাৰ মানে দুইজনী পেহী ঘৰ থানৰ ওচৰতে, মাধৱদেৱ থানৰ ওচৰতে হয়। সেইকাৰণে এতিয়া পেহীহঁতৰ ঘৰলৈ যাওঁ আৰু তাতো গৈ পিনি কি কি কৰোঁ দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ওলালোঁ এতিয়া, হেলমেট লৈ লৈছোঁ যিহেতু বাইকত যাম, সেইটো কাৰণে ওলালোঁ। বেগ লৈ লৈছোঁ পূৰা আৰু হেলমেটো লৈ লৈছোঁ। এতিয়া বাইকত যাম, সেইটো কাৰণে গৈ একবাৰ পেহী ঘৰত দেখুৱাই আছোঁ আৰু পেহী ঘৰ পাই গ'লোহি। এজনী আমাৰ ডাঙৰ পেহীহঁতৰ ঘৰটো এওঁ আহিছে বাইক লৈ। পেহীহঁতৰ ছোৱালী ধুনীয়াকৈ ফুল সজাই আছে। পেহী আৰু ছোৱালী এইখিনি ধুনীয়া। পহু ল'ব লাগিলে আহিয়ে। অ' এইটো পহু পোৱালি, পহু পোৱালি, পহু। পেহী আহি গ'ল থানৰ পৰা। আমি এতিয়া যাম পেহীয়ে পূৰা তাত লগাই থৈছে। মই বোলে একদম চিম্পুল কাপোৰ পিন্ধি ল'লোঁ এতিয়া ধুনীয়াকৈ চিম্পুলকৈ কাপোৰ পিন্ধি লৈছোঁ। এতিয়া তালৈ যাওঁ। প্ৰথম যাম সংঘৰীয়াখনত। এতিয়া সংঘৰীয়াখন এয়া এই তাতে হৈ আছে, দেখুৱাম। সংঘৰীয়াখনত গৈ কি কি কৰোঁ দেখুৱাম। মই এতিয়া তাত তাৰমানে নাম ল'ব আৰু আমিও চাকি জ্বলাই লওঁগৈ গৈ। সংঘৰীয়াখনৰ পৰা বাহিৰে বাহিৰে পেহী ঘৰলৈ আহিম। আকৌ পেহী ঘৰৰ পৰা হেৰিলৈ যাম, আকৌ বামুণীয়াখনলৈ যাম। তাৰমানে দুখনটো আছে, এখন সংঘৰীয়া, এখন বামুণীয়া। আজি দুইখন একেলগতে জইন হৈ মানে ইয়াতে একেলগতে পাতিছোঁ। এই হাঁহকেইটা একো ক'ব নোৱাৰি অ', পেক 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 কৰিছে ৰাজহাঁহ। তাৰপিছত হেৰি মানে এই দুইখন থান হৈ জইন হৈ মানে পাতিছে আৰু থানখন। এতিয়া দেখুৱাম তাকে, আপোনালোকে চাই থাকিব। বামুণীয়া সংঘৰীয়া দুইখন থান একেলগতে জইন হৈ আজি পাতিছে মানে এই তিথিটো। আৰু মানে তিথিৰ সকলো মানুহ, বেছিভাগ মানুহখিনি ইয়ালৈকে আহিছে। মানে এইখন থানত প্ৰথমতে হ'ব, সংঘৰীয়াখনত প্ৰথমতে হ'ব, তাৰপিছত যাম বামুণীয়াখনলৈ। এনেকৈ দেখুৱাম আৰু আমাৰ মানে মোৰ মাৰ ঘৰৰ পৰা হয় সংঘৰীয়া আৰু মোৰ শাহু মাহঁতৰ ঘৰৰ পৰা হয় বামুণীয়া। সেইটো কাৰণে দুইখন থানতে সোমাম, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিম। পেহীহঁতৰ ঘৰত এতিয়া ইয়াত পহু পুহিছে। কুটকিটা এয়া পহু ৰখি আছে। অ' ল'ব নোৱাৰি নেকি দাঙি? অ' আহিলে পহু। ধুনীয়াকৈ এতিয়া ওলাই ল'লোঁ। বা পেহী ছোৱালী, আমাৰ ছোৱালীকেইজনী আৰু মানুহজনী চুৰিয়া পিন্ধি ধুনীয়াকৈ লয়। আৰু ইয়াত ধুনীয়াকৈ দেখিব পাইছে। এতিয়া গাড়ী লৈ লৈ কিমান দূৰৰ পৰা মানুহ আহিছে। গাড়ীও তালৈকে ৰখাই থৈছে। থানৰ এয়া ৱাল দি থৈছে পূৰা এনেকৈ কৰি। চবফালে গাড়ীয়ে গাড়ীয়ে ৰখাই থৈছে। এইটো ৰংমঞ্চৰ, ইয়াতে পৰা মিটিং হৈ আছে। এতিয়া চাকি ধূপ কিনি লওঁ দোকানত। চাকি লৈ ল'লোঁ। এতিয়া এইখনেই মাধৱদেৱ থান। এতিয়া আমি সোমাম ভিতৰলৈ। এইটোৱে থানৰ পুখুৰীটো। এইটো লেটেকু পুখুৰী এইটো কয় নে সিটো? সিটো কয়। অঁ, বামুণীয়া থানখনত থকাটো লেটেকু পুখুৰী কয়। আৰু এইটো এনেই কৈ থৈছে আৰু এইফালে বনাই আছে ঘৰ। অঁ, এতিয়া থানৰ ভিতৰত যাম। এতিয়া থানৰ ভিতৰলৈ সোমাই আহিছোঁ। সিহঁতি পূৰা দৌৰিছে। এতিয়া থানত চাকি দি ল'লোঁ আৰু চাকি দি হ'ল। এতিয়া ঘূৰিম, অকণমান দেখুৱাম আৰু ইফালৰ পৰা ইফালে ঘূৰি পকি চব। আপোনালোকে চাই থাকিব। আপোনালোক কোনখন থানলৈ আহিছে ক'ব, সংঘৰীয়াখন আহিছে নে বামুণীয়াখনত আহিছে ক'ব। এয়া
এতিয়া বামুণীয়াখনত যাবগৈ সকলো বামুণীয়া থানখনলৈ আৰু আমিও যাম আৰু গোটেইখন গৰম হৈ আছেও ভৰি দিব নাই ইয়া ইমান পৰিছেও ভৰি দিওঁ সেইখনে থানখন আজি বহুত মানুহ হৈছে খোৱা চাহ তাহ খোৱা ভাত পানী খোৱা ইয়াতে ভাত খোৱা লাগি আছে ভাতকেইটা খাই লওঁ এতিয়া ইয়াত কঁঠালৰ মুচি ধুনীয়াকৈ ৰঙালাও চব্জি বনাইছে খাই লওঁ সেইফালে পোৱাই নাই ভাত ভাত বনাইহে আছে আমি আমালৈ যেনে তেনে কৈছে আমি খাই লওঁ হরি ভগতিয়া পাতি নন্দ হাত শংকৰে জগত সেইফালে গছ এজোপা ধুই আছিলে নহয় চব কাটিলে আকৌ